আপনি আমাক কি বুলি কলে youngsters like cockroaches. ককরোচ কারণ আমি লেতেরা সাফা করিব খুঁজু তেন্তে দিয়া আমার কথা শুনা মই এটা ককরোচ মই এটা ককরোচ যিমান খেদিবা আকৌ ঘূৰি আব তোমালোকৰ আন্ধাৰ সাম্ৰাজ্য মই জোকাৰি যাম মই এটা ককরোচ মই এটা ককরোচ এচিৰুমত বহি তুমি দিলা ডাঙৰ ভাষণ নৱ প্ৰজন্মক কলা ককৰ'চ কপিবত ধৰিছে আখৰ ডিগ্ৰী লৈ হাতত আমাৰ ল'ৰা ছোৱালী ৰাজপথত আৰু তোমালোকে টকা লুটিছা ধৰ্ম আৰু জাকৰ নামত আমি হেনো সমাজখন লেতেৰা কৰো মিছা কথা নক বাহেৰা তোমালোকৰ পাপৰ বুজা আমি কহিয়াও থাকো তেজ কৈ চাফা কৰিব গ'লে আমাক কোৱা ককৰ'চ কাৰণ তোমালোকৰ চকুতকে হৈ ক্ষমতাৰ ভোগ তোমালোকৰ দুৰ্নীতিৰ যিমান ব্ৰেং আছে তাৰ পৰাই জন্মক লওঁ আমি মূৰ তুলিলেই তোমালোকৰ গাত লাগে জ্বলাৰ কলা কাৰণ তোমালোকে বিচাৰা প্ৰজা হওক অন্ধ বোবা আৰু কলা কিন্তু এই নৱপ্ৰজন্মই এতিয়া কথা কব শিকিলে কলমৰ চিয়াহীৰে তোমালোকৰ ভাগ্য লিখিব শিকিলে যদি এই লেতেৰা ব্যৱস্থা থকাটোৱেই আমাৰ গোষ তেন্তে চিনৰি কম হাজাৰবাৰ কম আমি এটা মই এটা ককৰ'চ মই এটা ককৰ'চ যিমান খেদিবা তো ঘূৰি